ইয়াৰ পৰা পঞ্চায়তী ৰাজ হটাই দিয়া হৈছিলে আৰু পঞ্চায়তী ৰাজৰ জাগাত 6 শিডিউলত আমাৰ ভিচিডিসি সিস্টেমটো আহিছিলে আৰু সেই সময়ৰ পৰা ভিচিডিসি সেক্ৰেটাৰী বুলি ইয়াত নাছিলে যাৰ কাৰণে ভিচিডিসি অফিস বিলাকো হোৱা নাছিলে তো ৰাইজ আহি প্লাই যেটো পঞ্চায়তী ৰাজ সিস্টেমত যেনেকে পঞ্চায়ত সেক্ৰেটাৰী অফিস কৰে ইয়াত অফিস নকৰাৰ কাৰণে কবাত চাহ দোকান বহি কাৰবা ঘৰত বহি বিভিন্ন প্ৰজেক্ট বিলাক প্ৰপোজাল বিলাক তেখেত সকলে কৰিব লগা হৈছিলে ভিচিডিসি চেয়াৰম্যান মেম্বাৰ সকলে তো আমাৰ এই 4-4টা বছৰত প্ৰথম আমি টাৰ্গেট লৈছিলো যে 420টা ভিচিডিসি টো নিৰ্মাণ কৰিব লাগে তো 420টা ভিচিডিসি নিৰ্মাণ কৰা হৈ গল এট সেম টাইম আমি আজিৰ তাৰিখত 420 জন ভিচিডিসি সেক্ৰেটাৰীও নিয়োগ কৰিব পাৰিলো আৰু সেই কাৰণে আহি থকা সময় যেটো ৰুৰাল ডেভেলপমেন্টৰ কাম হ'ব গ্ৰাম্য উন্নয়নৰ যেটো কাম কাজ হ'ব এটো খুব সিস্টেমেটিক্যালি হ'ব আৰু পাব্লিকে এতিয়া ভিচিডিসিৰ কাম বা ৰুৰাল ডেভেলপমেন্ট কাম গ্ৰাম্য উন্নয়নৰ কাম বিলাক লৈ প্লাই ইয়াৰ ঘৰ তাৰ ঘৰ চাহ দোকানত বহিব নালাগে ডাইৰেক্ট ভিচিডিসি অফিসত আহিব পাৰিব আৰু তাত সেক্ৰেটাৰীক লগ কৰি নিজৰ কাম বিলাক কৰিব পাৰিব গতিকে আজি নিয়োগ হোৱা সেক্ৰেটাৰী সকলক মই অভিনন্দন জনাইছো তেখেত সকলৰ পৰিয়ালক অভিনন্দন জনাইছো মই তেখেত সকলক এটাই কথা অনুৰোধ কৰি আহিছো যে চাকৰিটো পোৱাৰ পিছত গ্ৰাম্য অঞ্চলত আমাৰ বহুতখিনি আমাৰ মা দেউতা সকল খেতিয়ক সকল গৰীব মানুহ বিলাক আহিব হি সকলক যাতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে কেতিয়াও নো বুলি নকয় তেখেত সকলক সদায় সহায় কৰে মই ইটোৱে অনুৰোধ কৰিছো আৰু তেখেত সকলক ট্ৰেনিং দিয়া হ'ব আৰু টাইম টু টাইম তেখেত সকলক অলপ ৰিফ্ৰেছাৰ কোৰ্স টাইপৰ কৰা হ'ব যাতে এফিচিয়েন্সিটো বাঢ়াব পাৰে আৰু এনি কাইন্ডস অফ ওয়ার্কস তেখেত সকলে যাতে সহায় কৰিব পাৰে গতিকে আজিৰ দিনটো বডলেণ্ডৰ কাৰণে এটা ঐতিহাসিক দিন আৰু ইয়াৰ পিছত ৰুৰাল ডেভেলপমেন্টৰ কামটো খুব স্ট্ৰিমলাইন হ'ব এফেক্টিভ হ'ব আৰু হিটো ৰাইজে বিচৰা নিচিনা কৈ এটা স্পিডত এটা টাৰ্গেটেড টাইমত এই কামখিনি কৰিব পাৰিব মুখ্যমন্ত্ৰী 30 ফটকা জ্বলা হৈছে সব কবাত কিবা এটা দুটা ৰিসেন্টমেন্ট হয় টিকেট দিয়া সময়ত এটো অকল ইয়াত হৈছে নহয় গতে ভাৰততে টিকেট দিয়া সময়ত কিবা কিবি সৰু সুৰা দুখ বেদনা কান্দা কাটা এইবিলাক হৈ থাকে সো হিটো ডাঙৰ কথা নহয় হিটো লাহে লাহে সব স্ট্ৰিমলাইন হ'ব আৰু কাম কৰিব স্যার 2020 ৰ আপোনাৰ কনভয়টো এটা কৰা হৈছে কিন্তু ইউবিবিএল যোৱাকালি ডিক্লেয়াৰ কৰাৰ লগে আকৌ বাউকুংগি সমষ্টিত ইউবিবিএলৰ মই বাটালাইজ কৰা মই দেখিবলৈ পাই দুখ পাইছো আৰু গৰিহনা দিছো আৰু ইয়াৰ কাৰণে ইতিমধ্যে আমি পুলিচৰ হায়াৰ অথৰিটিক জনাইছো যে 2020 ৰ নিচিনা অপ্ৰীতিকৰ ঘটনা ইয়াত যাতে নাহায় কোনো থ্ৰেট বা কোনো ভাবুকিৰ সন্মুখীন হ'ব লগা নহয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় ইয়াৰ কাৰণে আমি হায়াৰ অথৰিটিক জনোৱা হৈছে আমাৰ লোকাল পুলিচ বিষয়াসকলৰ লগত আলোচনা কৰা হৈছে মই আশা কৰিছো যে নেক্সট যেটো ইলেকশ্যন হ'ব ফ্ৰী এণ্ড ফেয়াৰ হ'ব তেনেকা যদি কোনবা অপ্ৰীতিকৰ ঘটনা কৰে বা ভয় ভিতৰ ৰাজনীতি কৰিব আহে ইয়াক আইনে কঠোৰ হাতেৰে দমন কৰিব সব 6 শিডিউলত ভিচিডিসি থাকিবই 10টা 6 শিডিউল আছে ইয়াত ভিচিডিসি থাকিবই খালি পাব্লিকৰ এটা চিন্তা আছিল যে ভিচিডিসি টো সিস্টেমেটিক হোৱা নাই কাৰণ ইলেকশ্যন হোৱা নাই আৰু ফাইনান্স কমিশনৰ যদি ফান্ড পাব লাগে ইলেক্টেড বডি থাকিব লাগে এই কথাটো লৈ প্লাই আগৰ পৰা ডিসকাশন চলি আছিল গতিকে ফাইনান্স কমিশনৰ পইচা ইয়াতে আহে ইলেকশ্যন হোৱা নাই সিস্টেমেটিক্যালি চলা নাই এইবিলাক কথা লৈ প্লাই বহুত বছৰৰ পৰা আলোচনা হল ইয়াৰ কাৰণে 2019 চনত যেটো 125th এমেন্ডমেন্টটো ৰাজ্যসভাত টেবল কৰা হল কিন্তু পাস নহল এতিয়া নতুনকে আকৌ ভাৰতৰ সংবিধানৰ 125th এমেন্ডমেন্টটো বিলটো আহিবৰ কাৰণে এটা চেষ্টা চলোৱা হৈছে এবাৰ আহিব লগা হৈছিল কিন্তু উইন্টাৰত আহিব বুলি কৈছে আৰু তাত এই কথাবিলাক লিপিবদ্ধ আছে যে ইলেকশ্যন হ'ব লাগে তেতিয়া ফাইনান্স কমিশনৰ পইচা পাব এতিয়া বহুত পইচা কাউন্সিল বিলাকত লষ্ট হৈ আছে কাৰণ ইলেকশ্যন বা সিস্টেমেটিক্যালি ভিচিডিসি টো লৈ যাব নোৱাৰাৰ কাৰণে